Hello guys, welcome back to my YouTube channel. মই মমিতা সাকপাৰ স্বাগতম জনাইছো মোৰ YouTube channel মমি ব্লগছলৈ। আশা কৰিছো সবৰে খবৰ ভাল আৰু ময়ো বহুত ভাল আগৰ নিচিনা বিন্দাস আছো আৰু আজি ভিডিওটো বিশেষ কাৰণটো হ'ল পিছতকে কম আৰু এতিয়া মই পাপা উঠি পেলে ব্ৰাছ কৰি চাহকন খালো তাৰ পিছত ইয়াৰ পাপা আৰু ভাইটিয়ে মিলি সোফাটো ওপৰত দিলে মানে ৰ'দত দিছে আৰু চাক দেখি পাইছে চাগে মোৰ চকুটো খুলিবই পৰা নাই ভালকে ৰ'দটো মানে এনেকৈ ৰিফ্লেক্ট পৰি আছে ন চকুত তো চকুটো মেলিব পৰা নাই আৰু এইকেইদিন বহুত ঠাণ্ডা হয় মানে ঠাণ্ডা পৰিছে বাৰু ঠাণ্ডা দিন আহিলে আৰু ধূপটো দিয়াৰ কাৰণে ভাল লাগিছে এইকেইদিন বৰষুণো পৰি আছিলে আৰু বাকি ভিডিওটো মই আপোনালোকক কৈ যাম কি আছে আৰু এইফালে মই মেহেন্দিও লগাই লৈছো কিছু মানে ইমেজিন কৰিব পাৰিছে চাগে মোৰ ফ্ৰেণ্ডছ যোন আছে সিহঁতে ইমেজিন কৰিব পাৰিছে কি আছে আৰু যোন মানে নতুনকৈ মোৰ ব্লগটোত আহিছে তেওঁলোকে বাৰু নাজানে মই পিছতকৈ আপোনালোকক কৈ দিম আৰু আপোনালোকে কন্টিনিউ কৰি থাকক আৰু চাব মই আপোনালোকক পেণ্ডেলটো দেখাই আছে তেনেহ'লে চাই থাকক আৰু এইটো হ'ল পেণ্ডেলটো কিন্তু এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই গোটেইটো সম্পূৰ্ণকৈ হোৱাই নাই অলপ পিছত আহিব পেণ্ডেল দিয়া মানুহখিনি তাৰপিছত কমপ্লিট হ'ব আৰু চাওক আৰু এয়া হ'ল আমাৰ প্ৰতীক ৰুমটো মানে ড্ৰয়িং ৰুমটো সোফাটো ওপৰলৈ লৈ গ'ল চ' এতিয়া ঘৰ কাম হৈ আছে সেয়া চাওক মই আধাতে কাম কৰি গুচি গ'লোগৈ ওপৰলৈ আৰু গাইজ দুপৰীয়াটো মই একো দেখাব নোৱাৰিলোঁ অলপ বিজি আছিলোঁ চ' এতিয়া দেখাই দিছোঁ এজনী হ'ল মোৰ মামা সৰু ছোৱালী আৰু এইফালে মামা ডাঙৰ ছোৱালী দুইজনীকে মেহেন্দি আঁকি দিব লাগে সেইটো কাৰণে এইটো বন্দনা বাই দিছে এইটো মনিজা এইটো মোক মমি বাই দিছে আৰু এইটো আধা আঁকা হ'ল এয়া মেহেন্দি আঁকি আছোঁ আৰু এয়া আয়োজন হৈ আছে ৰাতিৰ কাৰণে আৰু কাইলৈৰ কাৰণে আৰু এই মোৰ আইতা এয়া চাওক পেণ্ডেলৰ কাম চলি আছে বাৰু এতিয়া এইফালে মামীয়ে কি বনাইছে বাৰু মামীয়ে কি বনাইছা বৰ পিঠা মামীয়ে বনাই আছে এইফালে তেল গৰম হৈ আছে আৰু এইফালে চাহ পুৰা পিঠা চিঠা বনাইছে আৰু এইফালে তিলৰ পিঠা তিলৰ লাডু ন তিলৰ লাডু চাওক The next morning. Morning guys, আৰু আজি হ'ল নেক্সট ডে মানে চবে গমে পোৱা নাই কি হৈ আছে মানে মোৰ বাৰ ৰিং চেৰেমনি হয় এংগেজমেণ্ট আজি তো পেণ্ডেল কাম হোৱাই নাই লাহে লাহে হৈ আছে হ'বগৈ এতিয়া আৰু চবৰে কাম কৰি আছে চব্জি কাটি আছে আইতা ককাহঁতে তো ময়ো কামখিনি কৰি লওঁ খোৱা বোৱা উঠিছোঁহে কাম চাম কৰি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ তেনেহ'লে আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব এয়া চব্জি কাটি আছে সব কামে কামে বিজি পুৰা নাচি আছে এয়া কাম কৰি আছে ঘৰ আৰ্টিষ্ট আহিলে আৰু ফটোগ্ৰাফাৰ হলো মই ফাইনেলো আৰু হ'ল মোৰ বা কইনা আৰু পাহি হাই কৈ দিয়া ভাইটি ঐ লাকি ব্লেক মেটেল হাই এইফালে সিমৰান মোৰ ফ্ৰেণ্ড দৰাহঁত আহিলে
বৰ্ণালী বা ওলাই দিয়াচোন দলিবা হেল্ল' গাইজ একদম পূৰা ভাগৰ লাগিছে মানে কাম চাম কৰি ফ্ৰী হোৱাই নাই একদম পূৰা ভিৰ হৈ আছে তো একো দেখাব পৰা নাই যিমানখিনি পাৰিছোঁ ইমানখিনি দেখাই দিছোঁ বাৰু আৰু বাছ চাই থাকক আৰু যি দেখাব পাৰিছোঁ সেয়াই দেখাই দিছোঁ মানে ফোনটো ল'ব পৰা নাই ভালকৈ মোবাইলটো থৈ দিছোঁ ভিৰ হৈ আছে কাৰণে তো চাই থাকক এয়া ফটো উঠি আছে দৰা কইনাই হ'ব দিয়া এইখিনিতে হ'ব দিয়া এজন দৰা ভিনদেউ এইটো এটা বেটে খলাই দিছা ন ভাত চাত দিলে খাবলৈও আৰু চাই থাকক বস্তু দিব গৈ আছে लगता কাপোৰ চেঞ্জ কৰি ল'লোঁ মানুহ গ'ল নাচিলোঁ আৰু বাছ মেকআপটোহে উতৰা নাই মেকআপটো উতৰাম আৰু তাৰপিছত কণ্টিনিউ দেখাই আছোঁ তেনেহ'লে চাই থাকিব এয়া আজি ৰাতি খাদ্য তাক আৰু ইয়াত নাচা বিজি গাইজ ভাত খাই আহি গ'লোঁ আৰু আজি ব্লগটো ইমানেই আছিলে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু যিমান পাৰিলোঁ দেখাব চেষ্টা কৰিলোঁ বিকজ মোক ফোনটো ধৰি দিয়া মানুহ নাই ন চ' যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ দেখাবলৈ তেনেহ'লে আকৌ আহি আছিলোঁ নতুন এটা ব্লগ লৈ তেনেহ'লে আজিলৈ বাই বাই